won't let go. নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ প্ৰথম ভিডিঅ'টিত আপোনালোকে যিদৰে সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আজি আপোনালোকৰ ওচৰলৈ এটি নতুন ৰেচিপি লৈ আহিছোঁ। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কম জুইত কুকাৰটো উঠাই দি গৰম হোৱাৰ পিছত এচামুচ বাটাৰ দিব। তাৰ পিছত 2 চামুচ ৰিফাইন তেল দি দিব আৰু বাটাৰখিনি মেল্ট হোৱালৈকে লাৰি থাকিব। তাৰ পিছত 2 টুকুৰা ডালচেনি আৰু 4টা ইলাচি দি দিব। তাৰ পিছত মিহিকৈ কাটি লোৱা 4টা পিয়াজ দি দিব। এতিয়া 2খন তেজপাত দি দিব। পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত তাত মিহিকৈ কাটি লোৱা এটা গাজৰ আৰু অলপ বিন দি ভালকৈ ভাজি ল'ব। এতিয়া 8-10টা মান কাজু বাদাম আৰু 15টা মান খিচমিচ দি দিব। এতিয়া আধা কেজি চাউল দিব আৰু চাউলখিনি ভালকৈ ভাজি ল'ব। তাৰ পিছত 1.5 চামুচ চেনি দিব আৰু ভালকৈ ভাজি ল'ব। শেষত সোৱাদ অনুসৰি নিমখ আৰু পানী দি কুকাৰৰ ঢাকনিখন মাৰি দি 2টা চিটি মাৰিব দিব। এয়া ৰেডি হৈ গ'ল আপোনালোকৰ পোলাও। বন্ধুসকল ৰেচিপিটো খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।